সমাজত গৈ পেলাই ঈশ্বৰৰ প্ৰেম আমি বিতৰণ কৰিব পাৰিম। নহ'লে যদি আমাৰ শুভবাৰ্তা প্ৰচাৰ নহয়, যদি আপোনাৰ জীৱনৰ পৰা ঈশ্বৰৰ প্ৰেম বিয়পাব নোৱাৰে, তেতিয়াহ'লে কোনো ডিচাইপলশ্বিপ, কোনো ৱৰ্শ্বিপ, কোনো সংগতি, কোনো প্ৰকৃত সেৱা, কোনো সঁচা প্ৰাৰ্থনা শুভবাৰ্তা নকৰাকৈ হ'ব নোৱাৰে। কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰে, আৰু সেই জগতক ঈশ্বৰৰ প্ৰেম আপুনি যদি লৈ নাযায়, বাইবেলত লিখা আছে, যদি তোমালোকে মোক প্ৰেম কৰা তেতিয়াহ'লে মোৰ আজ্ঞা পালন কৰিবা। তেওঁ লাষ্টত যোৱা সময় তেওঁ কি আজ্ঞা দি গৈছে? আমাক গোটেই পৃথিৱীলৈ গৈ পেলাই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আজ্ঞা দি গৈছে। যদি আপুনি আৰু মই তেওঁৰ বাক্য পালন কৰি পেলাই আমাৰ চুবুৰীয়াৰ ঘৰলৈকে ঈশ্বৰৰ বাক্য লৈ নাযাওঁ, আৰু খালি মুখৰ বাক্য হ'লে নহ'ব, আপোনাৰ ব্যৱহাৰটো তেনেকা হ'ব লাগিব। মানুহবিলাকে আপোনাক সৰু সৰু এটা যীশুখ্ৰীষ্ট দেখিব লাগিব। আপোনাৰ জীৱনৰ প্ৰেমটো চাই পেলাই, আপোনাৰ ব্যৱহাৰ চাই পেলাই মানুহ ঈশ্বৰৰ ওচৰত আহিব লাগিব। যদি আমি চুবুৰীয়া তাতে ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ প্ৰেম বিলাবলৈ নাযাওঁ, তেতিয়াহ'লে আমি, বাইবেলত যীশুখ্ৰীষ্ট নিজে কৈছে, যদি তোমালোকে মোক প্ৰেম কৰা তেতিয়া তোমালোকে মোৰ আজ্ঞা পালন কৰিবা। আমি কৰি আছো নে নাই? আমি কৰি আছো নে নাই? মই আপোনালোকক হাত দেখাবলৈ কোৱা নহয়, কিন্তু আমি কৰি আছো নে নাই? যদি আমি কৰি আছো, ঈশ্বৰৰ আশীৰ্বাদ আমাৰ লগত থাকিব। আৰু যদি আমি কৰা নাই, তেতিয়াহ'লে আমি আৰম্ভ কৰিব লাগিব। সময় বেছি নাই, সময় বেছি নাই। 1 পিটাৰ 4 অধ্যায়ত কৈছে, সকলোৰে শেষ ওচৰ চাপিছে। সকলোৰে শেষ ওচৰ চাপিছে। আপোনাৰ আৰু মোৰ মাত্ৰ নহয়, তেওঁলোকৰো শেষ ওচৰ চাপিছে। সকলোৰে শেষ ওচৰ চাপিছে। পিছত আমি পস্তাই পেলাই লাভ নাই। সময় এতিয়াই, গ্ৰহণযোগ্য সময় এতিয়াই, উদ্ধাৰৰ সময় এতিয়াই। যদি আপুনি আৰু মই এতিয়াই কৰ্মত লাগো, ঈশ্বৰৰ প্ৰেম আমি পাইছো, যদি আমি পোৱা প্ৰেমৰ পৰা অলপ ভাগ কৰি দিওঁ। এজন শিক্ষকে কৈ আছিলে বোলে, প্ৰেম বুলি কোৱা বস্তু বেলেগ বেলেগ বস্তুকেইটা, আমাৰ যোন মেটেৰিয়েলিষ্টিক থিং থাকে, আমাৰ যোন টকা পইচা ধন সম্পত্তিবিলাক থাকে, সেইটো বিতৰণ কৰিলে কমে। কিন্তু প্ৰেম এনেকুৱা বস্তু, যিমান মানুহৰ লগত আপুনি বিতৰণ কৰিব, সেইটো ইমান বাঢ়ে। প্ৰেজ দ্য লৰ্ড। আপুনি প্ৰেম বিতৰণ কৰিবলৈ ইচ্ছুক নে? আপোনাৰ জীৱনৰ পৰা প্ৰেম বিতৰণ কৰিবলৈ ইচ্ছুক নে? আপোনাৰ প্ৰেম নহয়, যীশুখ্ৰীষ্টৰ প্ৰেম যোনটো আপোনাৰ লগত আছে, সেইটো প্ৰেমটো বিতৰণ কৰিবলৈ আপুনি ৰেডি আছে নে নাই? যীশুখ্ৰীষ্টৰ প্ৰেম আমাক বিতৰণ কৰিবলৈ আমাক ঈশ্বৰে মাতিছে। বাক্যত কৈছে, আইজাইয়া 61 অধ্যায়ত কৈছে, জিহুৱাৰ আত্মা মোৰ ওপৰত আছে, তেওঁ মোক তেওঁৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মাতিছে। জিহুৱাৰ আত্মা মোৰ লগত আছে। সেই একে বাইবেল ভাৰ্চটো যীশুখ্ৰীষ্টই নতুন নিয়মত লুকা 4 অধ্যায়ত আপোনালোকে পঢ়িলে, যীশুখ্ৰীষ্টই সেই একে বাইবেল পদটো কোটেশ্যন কৰি পেলাই কৈছে, জিহুৱাৰ আত্মা মোৰ ওপৰত স্থিতি লৈছে, তেওঁ মোক দুখীয়াসকলক, নম্ৰসকলক, বন্দীশালত থকাসকলক, আছামিছত কি কি শব্দ আছে মই ইমান নাজানো, ইংলিছ আৰু নেপালীতে মাত্ৰ মই বেছিভাগ বাইবেল পঢ়োঁ কাৰণে, কিন্তু তাত কাক কাক শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে আপোনালোকে আইজাইয়া চেপ্টাৰ 61ত আপোনালোকে পঢ়িলে ডিটেইল পাব। সেইবিলাক ব্যক্তি যিবিলাকে সংসাৰত কষ্ট পাই আছে, যিবিলাকে অন্ধ, দৃষ্টি নাই মানে শাৰীৰিকভাৱে দৃষ্টি আছে কিন্তু আত্মিকভাৱে যীশুখ্ৰীষ্টক দেখি পোৱা নাই, যিবিলাকে দুখত আছে, যিবিলাকে কষ্টত আছে, তেওঁলোকক শুভবাৰ্তা প্ৰচাৰ কৰা কাম আপোনাৰ আৰু মোৰ। আমি সেই দুখীয়া আৰু গৰীববিলাকক শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ কি কৰিব লাগে? আমি খালি বাক্যতে যদি আমি পঢ়ো, কোনোবা ভোকত থকা ব্যক্তিক গৈ পেলাই, পুৰা ঘৰত অভাৱত থকা খাবলৈ নোপোৱা ব্যক্তিক গৈ পেলাই যদি আপুনি কয় বোলে মিঠা মিঠা খাওক, আৰামছে শুৱক বুলি ক'লে নহ'ব। আপুনি এসাঁজ গৈ পেলাই দিব পাৰিব লাগিব। খ্ৰীষ্টৰ প্ৰেম আপুনি দিব পাৰিব লাগিব। এসাঁজ চাউল কাকবা দিব নোৱাৰা কোনোবা মানুহ আছে নেকি ইয়াত? আমি চবে পাৰোঁ না? এক টুকৰি চাউল লৈ পেলাই কাকবা কষ্টত গম পাইছে আপুনি, আপোনাৰ ওচৰ চুবুৰীয়াত খানা খাবলৈ টকা পইচা নাই, তেওঁলোক অভাৱত আছে, অলপ সহায় কৰিবলৈ আপুনি যাব পাৰে। তেওঁলোক পিছত তেওঁলোকৰ মনত হ'ব, এইজনটো মোৰ দেউতাৰ ফালৰ সম্বন্ধীয় নহয়, মাৰ ফালৰো একো কানেকশ্যন নাই, এইজনে মোক
কিয় এইটো সহায় কৰিছে, মোৰ দুখত এইজন কিয় সহায় কৰিব আহিছে, মোৰ ঘৰত যেতিয়া বেমাৰ আছিলে গোটেই ৰাতি আহি পেলাই মোৰ ঘৰত সি কিয় বহি দিছে। তেওঁৰ মনত এই প্ৰশ্ন আহিব। কেতিয়াবা তেওঁলোক আহি পেলাই আপোনাক সুধিব পাৰে, আপুনি মোক কিয় ইমান মৰম কৰে। আপুনি এটা সুযোগ পাব, কিয়নো যীশুখ্ৰীষ্টই মোক মৰম কৰে, মই আপোনাক মৰম কৰোঁ। যীশুখ্ৰীষ্টৰ মৰম কৰা, মই আপোনাক মৰম কৰোঁ। কিমান ডাঙৰ এটা সুযোগ। বাইবেলত এইকাৰণে কৈছে, দুখীয়াবিলাকক, নম্ৰবিলাকক শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে আপোনাক আৰু মোক ঈশ্বৰে বাচিছে। আপুনি সেইটো কৰিবলৈ যোগ্যতা আছেনে? কিন্তু 61 প্ৰথমত যদি আপুনি চাই, জিহুৱাৰ আত্মা মোৰ ওপৰত আছে। এইবিলাক সহ কৰিবৰ কাৰণে ঈশ্বৰৰ আত্মা, পবিত্ৰ আত্মা আপোনাৰ ওপৰত থাকিব লাগিব। পবিত্ৰ আত্মাক আপুনি নিজৰ জীৱনত গ্ৰহণ কৰিব লাগে। প্ৰভু আহক মোৰ জীৱনত, কিয়নো বাইবেলে কয় বোলে আত্মাবিহীন আমি একো কৰিব নোৱাৰোঁ। জিহুৱাৰ আত্মা আমাৰ ওপৰত থাকিব লাগিব। এইকাৰণে পাচনি কৰ্ম 1 অধ্যায় 8 পদত কৈছে, যেতিয়া পবিত্ৰ আত্মা আপোনালোকৰ ওপৰত আহিব, আপোনালোকে শক্তি পাব, শক্তিশালী হ'ব। তেতিয়াহে আপোনালোকে দিলজানত, তাৰপিছত সৰুপথাৰ অঞ্চলত, তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্টত, গোটেই অসমত আৰু জগতৰ অন্তলৈকে মোৰ সাক্ষী হ'বা। আমাক সাক্ষী হ'বলৈ, সাক্ষী মানে কি? যোনটো কথা আমি সাক্ষ্য হৈছোঁ, যোনটো কথা আমি এক্সপিৰিয়েঞ্চ কৰিছোঁ, সেইটোকে বেলেগ এজনক কোৱা। আপুনি যোনটো ঔষধ খাই পেলাই আপোনাৰ ৰোগ সুস্থ হৈছে, বেলেগ এজন এই একে বেমাৰীক আপুনি লগ পাইছে, সেইজনক কৈ দিয়া যে মেডিচিন ক'ত পায়। সেইটোৱেতো হ'ব বাৰ্তা। মোৰ ডিঙিৰ এটা সমস্যা আছিলে, থ্ৰট ইনফেকশ্যন বুলি কয়। ডিঙিৰ এটা সমস্যা হৈছিলে, মোৰ ইনফেকশ্যন হৈছিলে বহু বছৰ আগত, মোৰ বিয়াৰ আগতে। মাত মোৰ এনেকুৱা নাছিলে, খেচ 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 কৰি থাকে, ডিঙি বহি থাকে, মাত ভালকৈ নোলায়। মই বহুত ট্ৰিটমেণ্ট কৰিছোঁ। সেই সময়ত লাষ্টত মই ডিফুত আছিলোঁ। ডক্টৰে আমাক এণ্টিবায়'টিক ইমান বেছি দি 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 মই ইমান শকত মানুহটো একদম ক্ষীণ হৈ গৈছিলোঁ, সুস্থ নহয়। তেতিয়া তাৰ পৰা মই গুৱাহাটী যাবলৈ ৰেডি। মোৰ এতিয়া ৱাইফ, তেওঁ মোক ফোন কৰি পেলাই বাৰে বাৰে কি তাত ডিফুত আটকি আছে, গুৱাহাটী যোৱা মোক কৈ আছে। তেতিয়া মই গুৱাহাটী যাবলৈ ৰেডি। সেই সময়ত মই গস্পেল ফিল্ম দেখুওৱা, প্ৰজেক্টৰ লৈ পেলাই ফিল্ম দেখুওৱা মিনিষ্ট্ৰি কৰিছিলোঁ। সেই সময়ত আমাৰ ইয়াত টেঙাবাৰী বাপ্তিষ্ট চাৰ্চৰ পৰা বানিয়া কাকা আমাৰ তাত গ'লে বোলে ফিল্ম প্ৰজেক্টৰ খুজিবৰ কাৰণে, আমাৰ তাত শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে। বহুত বছৰ আগৰ কথা। তেতিয়া মোৰ দেউতাই কৈছে, মোৰ ল'ৰাটো দেখাব নোৱাৰে, কিয়নো সি অকলে চলায়, বেলেগে কোনো নাজানে চলাবলৈ, ল'ৰাটো বেমাৰ আছে। তেতিয়া সুধিলে কি বেমাৰ আছে, এনেকৈ ডিঙিৰ। সেই ক'তো যাব নালাগে, মোৰ তাত আহক, ভাল হৈ যাব। দেউতাই কৈছে বোলে এনেকৈ লোকেল গাঁৱলীয়া মেডিচিন পাইছোঁ, খাবি নেকি? মই এনেও ডক্টৰৰ দাৱাই খাই হাইৰাণ, কিয় নাখাম? মই ট্ৰেইনত উঠি ঘৰত আহি গ'লোঁ। নেক্সট দিনা মই কাকাৰ তাত গ'লোঁ। তেওঁ মোক এটা দৰৱ দিলে, মুখত লগাইছোঁ, আধা ঘণ্টাৰ ভিতৰত মোৰ মাতটো খুলিলে। তাৰপিছত তেওঁ মোক 4-5 দিন তেনেকৈ দৰৱ দিলে। সেইটো ৰাখি আজি মই যি আপোনাৰ লগত কথা পাতিব পাৰিছোঁ, সেইটো তেওঁৰ দেন। এতিয়া মই কি কওঁ, কোনোবা মানুহ অলপ খেচখেচাই ক'লে কাকাৰ তাত যাম, মই কমেই না, এড্ৰেছ ফোন নম্বৰ চব দি দিওঁ না। কোনোবা মানুহ অলপ ডিঙি খেচখেচ শুনিলেই মই কওঁ বানিয়া কাকাৰ তাত যাবি না। That's gospel. সেইটো হ'ব বাৰ্তা। আপুনি যোনটো উদ্ধাৰ মুক্তি, আপুনি মৃত্যুৰ পৰা ছুটকাৰা পাইছে, যোনটো সুস্থতা আপুনি পাইছে, যোনটো ভাল জীৱন আপুনি পাইছে, বেলেগ এজনক কষ্টত দেখোঁতে আপুনি হৌৱা যীশুখ্ৰীষ্ট, চাৰ্চত বলক। যীশুখ্ৰীষ্টই আপোনাক প্ৰেম কৰে। য'ত আপুনি সুস্থ হৈছে, য'ত আপুনি নতুন জীৱন পাইছে, সেই ৰাস্তা দেখাই দিয়া। শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ কোনো ডাঙৰ ডিগ্ৰী নালাগে। আমি বহুতবাৰ নিজকে ডিছকুৱালিফাই কৰি দিওঁ। মইতো পাষ্টৰো নহয়, মইতো মহিলা চলাওঁতাও নহয়, মইতো প্ৰচাৰকো নহয়, কোনো মিছনৰ কৰ্মচাৰীও নহয়, মইতো ছানডে স্কুল টিচাৰো নহয়, মইতো সাধাৰণ বিশ্বাসী। মই কিয় প্ৰচাৰ কৰিম? মই কেনেকৈ প্ৰচাৰ কৰিম? মোৰ প্ৰচাৰ কৰা অভিজ্ঞতা নাই, মই নাজানো। বহুতবাৰ আমি সেইটো কৈ পেলাই নিজকে পিছত ৰাখোঁ। কিন্তু আপুনি এটা কথা ভাবকচোন, আপুনি জানে যে যীশুখ্ৰীষ্টই আপোনাক প্ৰেম কৰে না?
যখন তিনি এতিয়া 16 পদ আপুনি জানে যে যীশুখ্ৰীষ্ট আপোনাক প্ৰেম কৰে, আপুনি জানে যে যীশুখ্ৰীষ্ট তেওঁবিলাককো প্ৰেম কৰে, তেতিয়াহ'লে আপুনি এইটো ক'বলৈ কিমান ডাঙৰ ডিগ্ৰী লাগিব যে যীশুখ্ৰীষ্টই আপোনাক প্ৰেম কৰে বুলি ক'বলৈ কিমান ডাঙৰ ডিগ্ৰী লাগিব আপোনাক? ক'ব পাৰিব চবে? ক'ব পাৰিব না? যীশুখ্ৰীষ্টই আপোনাক প্ৰেম কৰে, সেই শব্দটো পিছত গৈ তেওঁলোকৰ মাথাত ৰিঙিয়াই থাকিব, এইজনে আজি কি ক'লে মোক না? বাৰে বাৰে ঘূৰি থাকিব, এইজনে মোক কি ক'লে? কোন যীশুখ্ৰীষ্ট? মোক কিয় প্ৰেম কৰে না? যীশুখ্ৰীষ্টৰ নাম মাত্ৰ কাফি। তেওঁৰ জীৱনত যীশুখ্ৰীষ্টৰ নামৰ বীজ আপুনি দিছে, তেওঁ লাহে লাহে বীজটো গজিবলৈ আৰম্ভ কৰিব। আপুনি কৰিব পাৰিব? নিজৰ ওচৰত থকা এজনক কওকচোন, প্ৰেক্টিছ, যীশুখ্ৰীষ্টই আপোনাক প্ৰেম কৰে। আপোনাৰ ওচৰত থকা ব্যক্তিক কওকচোন, কওকচোন, চবে নিজৰ নিজৰ ফালে ঘূৰি পেলাই কওকচোন বোলে যীশুখ্ৰীষ্টই আপোনাক প্ৰেম কৰে। আপুনিও কওক। ধন্যবাদ। পাৰিছে? হয়, এতিয়া আপুনি সেইটোৱে আৰম্ভ কৰক। সমাজত যাওক, কষ্টত থকা, দুখত থকা বা আনন্দতে থকা হ'লেও ওচৰত গৈ পেলাই কওক বোলে ঐ লগৰীয়া, যীশুখ্ৰীষ্টই আপোনাক প্ৰেম কৰে। কি বুজান না? যদি বুলি গুচি গ'লে ঠিকেই আছে, তাৰ নিজে শব্দটো তাৰ মাথাত আকৌ ঘূৰি থাকিব, পিছত নিজে আহিব। যদি কি বুলি ক'লে মই বুজাম, কিন্তু আপোনাৰ তাত বুলি ভৰা হ'ব লাগিব, তেতিয়াহে ফটককৈ ওলাব। নহ'লে আকৌ দে ব'ল ঘৰত যাম, বাইবেল খুলিম, নহ'লে পাষ্টৰৰ তাত ব'ল। আৰু আজিকালি সহজ আছে, কোনোবা একটা বেমাৰী হ'লেও আমি প্ৰাৰ্থনা নকৰোঁ। গাঁৱত গৈছে, একটা বেমাৰী পাইছে, সেই ফালানা প্ৰেয়াৰ চেণ্টাৰত যা, তোৰ বেমাৰ ভাল হৈ যায় বুলি কৈ দিওঁ। গীৰ্জা ফালেও নঘূৰাম, আমি প্ৰেয়াৰ চেণ্টাৰ ফালে ঘূৰাই দিওঁ। মই কৈছোঁ নহয়, আমি আমাৰ শুভবাৰ্তাবিলাকক মেগী নুডলছ নিচিনা না, লগে লগে মানে আমাক একদম ফাষ্ট ফুড লাগে। প্ৰেয়াৰ চেণ্টাৰত এনি টাইম প্ৰাৰ্থনা কৰা ব্যক্তিবিলাক থাকে, যা। লাষ্টত বিশ্বাসীবিলাক, মণ্ডলীৰ বিশ্বাসীবিলাকে পাষ্টৰৰ ওপৰত ভৰসা নাই, বোলে প্ৰেয়াৰ চেণ্টাৰত প্ৰাৰ্থনা কৰিলে বেমাৰ ভাল হয়। তেতিয়া লাহে লাহে কি হয়, নিজৰ ওপৰত ভৰসা নাই। ঈশ্বৰৰ বাক্যটো কৈছে, যদি তোমালোকে মোক বিশ্বাস কৰা, তোমালোকে মই কৰা নিচিনা কাম কৰিব পাৰিবা, আৰু তাতকৈ ডাঙৰ কাম কৰিব পাৰিবা, কিয়নো মই তোমালোকৰ লগত থাকিম। যীশুখ্ৰীষ্ট এইটো কোৱা নাই খালি প্ৰেয়াৰ চেণ্টাৰত মই থাকিম, যীশুখ্ৰীষ্ট এইটো কোৱা নাই খালি পাষ্টৰৰ জীৱনত মই থাকিম, যীশুখ্ৰীষ্ট এইটো কোৱা নাই ইভাঞ্জেলিষ্টৰ জীৱনত মই থাকিম। যদি তোমালোকে মোক বিশ্বাস কৰা, তেতিয়া তোমালোকে মই কৰা নিচিনা কাম কৰিব পাৰিবা। আমি সকলোকে ঈশ্বৰে অধিকাৰ দিছে, এইকাৰণে আমি কেতিয়াও সেইটো কাম কৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে। ঈশ্বৰে আমাক খালি অধিকাৰ মাত্ৰ দিয়া নাই, কিন্তু ঈশ্বৰে আমাক আজ্ঞাও দিছে, যোৱা গোটেই বিশ্বত গৈ পেলাই মোৰ বাক্য, মোৰ শুভবাৰ্তা প্ৰচাৰ কৰা। বিশ্বাস কৰাবিলাকক এইটো কাম কৰা তাত ডিটেইল দিয়া আছে, কিন্তু মই আজি ইমানেই আপোনাক ক'ব বিচাৰোঁ, আমি শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। কাকো ৰক্ষা নাই, যীশুখ্ৰীষ্টৰ প্ৰেম পোৱাবিলাকক কাকো ৰক্ষা নাই, চবেই কৰিব লাগিব, চবেই কৰিব লাগিব। বাইবেলত কৈছে, নহ'লে অন্তিম দিনত মই আপোনাক ভয় খুৱাব বিচৰা নাই, কিন্তু ঈশ্বৰৰ আগত গৈ পেলাই হিচাপ দিব লাগিব, হিচাপ দিব লাগিব। 5টা পোৱা ব্যক্তিও ঈশ্বৰৰ তাত 10টা বনাই লৈ গৈছে, 2টা পোৱা ব্যক্তিও 4টা বনাই লৈ গৈছে, কিন্তু বেলেগ একজনে খালি একটাই পাইছে, তাৰ একোৱে নাই, হ'লেও হিচাপ দিবলৈ ঈশ্বৰে থিয় কৰাইছে। আপুনি খেয়াল কৰিব, মই আমাৰ বাইবেল স্কুলত এইটো বহুত মেনশ্যন কৰোঁ। যিজনে 5টা টেলেণ্ট পাইছে, সেইজনেও একে হিচাপ দিছে, 5টাৰ 10টা বনাই গ'ল। ঈশ্বৰে কৈছে, চাব্বাছ, তোক মই সৰু দিছিলোঁ, তই বিশ্বাসযোগ্যতাৰে কাম কৰিছ, মই তোক এতিয়া ডাঙৰ ৰাজ্য দিম। 2টা পোৱাজনেও 4টা বনাই লৈ গৈছে, মইতো খালি চকীদাৰ হয়, মইতো ইমানেই পাৰিছোঁ। ঈশ্বৰে তইতো কমে কৰিলি বুলি কোৱা নাই। 2টা পোৱাজনকো ঈশ্বৰে 4টা বনাই লৈ যাওঁতে কৈছে, চাব্বাছ, তোক মই সৰু জিম্মা দিছিলোঁ, তই ভালকৈ বিশ্বাসযোগ্যতাৰে কাম কৰিছ, এতিয়া মই তোক ডাঙৰ ৰাজ্য দিম। 5টা পাই পেলাই 10টা বনোৱাজনকো একে পুৰস্কাৰ, 2টা পাই পেলাই 4টা বনোৱাজনকো একেটা পুৰস্কাৰ, 1টা বনোৱাজনেও যদি 2টা বনালে হয়, সেইজনকো ঈশ্বৰে ক'লে হয়, চাব্বাছ,
কিন্তু সি ভাবিছে মইতো জাষ্ট মেম্বাৰ, পাষ্টৰো নহয়, প্ৰচাৰকো নহয়, মইতো কি কাম কৰিম আৰু, মোৰতো টেলেণ্টো নাই, এই ছিংগাৰবিলাকৰ নিচিনা গান গাবও নাজানো, মিউজিচিয়ান নিচিনা গীটাৰ বজাবলৈও নাজানো, মোৰতো মাত বোলে নাই, মই কেনেকৈ কৰিম। যি অলপ চলপ টেলেণ্ট আছে সেইটো মাটিৰ তলত পুতি পেলাই ৰাখি দিছোঁ আমি। কিন্তু हिसाब देना पड़ेगा, हिसाब देना पड़ेगा, जितना आपको दान वरदान मिला है हिसाब देना पड़ेगा। এই কারণে আমি এই দান বৰদানৰ ব্যৱহাৰ কৰিব লাগিব। আৰু মই আশা কৰোঁ অন্তত আমি যেতিয়া হিচাপ দিবলৈ যীশুখ্ৰীষ্টৰ আগত থিয় হ'ম, আপোনালোকৰ কেনেকুৱা ইচ্ছা আছে নাজানো, মোক ইচ্ছা আছে ঈশ্বৰে মোৰ আগত থিয় হৈ পেলাই কওক বোলে চাব্বাছ বেটা, চাব্বাছ বেটা। কিমান এতিয়াই মোৰ চব মানে একদম কেটেলা পহু নিচিনা না কাঁইট কাঁইট ভৰি যায় মোক ক'লে না, ভাবিলেই তেনেকুৱা হৈ যায় বোলে চাব্বাছ বেটা। ঈশ্বৰে আমাক তেওঁৰ আগত থিয় কৰাই পেলাই চাব্বাছ বেটা, সমাজৰ আগত থিয় কৰাই পেলাই চাব্বাছ বেটা। ভাবকচোন কিমান ডাঙৰ চাব্বাছ বেটি, কিমান ডাঙৰ সুযোগ আমাক দিছে। কিয় আমি নকৰোঁনে? এতিয়াও আমি পিছ পৰি থাকিম নেকি? মোৰ একো টেলেণ্ট নাই, আমি এইমাত্ৰ প্ৰেক্টিছ কৰিছোঁ যীশুৱে আপোনাক প্ৰেম কৰে বুলি ক'বলৈ। ইমান ক'ব নোৱাৰেনে? যীশুৱে আপোনাক প্ৰেম কৰে, যীশুৱে আপোনাক প্ৰেম কৰে। অন্তত মই আকৌ একবাৰ ক'ব বিচাৰোঁ, জাকুব 1:22 কৈছে মাত্ৰ শুনোতা হৈ পেলাই নিজকে নুভুলাব, কিন্তু কাম কৰা হওক, কাম কৰা হ'ব লাগিব। খালি আজি ঈশ্বৰৰ বাক্য শুনিছে, বা মই একদম পুৰা টেংকি ফুল হৈ গৈছে, কাম নকৰিলে লাহে 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 আপোনাৰ টেংকি লিক হৈ থাকিব, লাষ্টত আকৌ খালী বৰ্তন হৈ পেলাই টেং 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 বাজি পেলাই ঘূৰি থাকিব আকৌ না। নহয়, দাও একটা ধাৰ কৰিলে নহয়, ব্যৱহাৰ নকৰিলে আকৌ বুধা বুধা কয় না, বুধা হৈ যায়, কাম নকৰে। ব্যৱহাৰ কৰক ঈশ্বৰৰ অধিকাৰ, ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ অনুগ্ৰহ যোনটো আপুনি পাইছে, ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। জয় মসিহ।